হেল্ল' ফ্ৰেণ্ড, আজি মই লৈ আহিছোঁ অসম টেটৰ বাবে এনে এটা বিষয় যিটো বিষয়ৰ ওপৰত এতিয়ালৈকে কোনেও ইউটিউবত ভিডিঅ' আপলোড কৰা নাই। এই বিষয়টো হ'ল অসমীয়া ভাষাত ক্ৰিয়া বিভক্তিৰ ব্যৱহাৰ। অৱশ্য শব্দ বিভক্তিৰ ওপৰত বহুতো ভিডিঅ' বনাইছে, কিন্তু এতিয়ালৈকে কোনেও ক্ৰিয়া বিভক্তিৰ ওপৰত ভিডিঅ' বনোৱা নাই। সেইবাবে মই আজি লৈ আহিছোঁ ক্ৰিয়া বিভক্তিৰ বিষয়ে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক, আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক, কিয়নো মই আপডেট কৰা নতুন নতুন ভিডিঅ'সমূহ সকলোৰে আগতে পাই থাকিব। মোৰ এই ভিডিঅ'সমূহ অসম টেটৰ বাবে অতি প্ৰয়োজনীয়, কিয়নো ইয়াত খুব ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা হয়। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া ভাষাত ক্ৰিয়া বিভক্তিৰ ব্যৱহাৰিক জ্ঞান বা ব্যৱহাৰ। প্ৰথমতে আমি জানি লওঁ ক্ৰিয়া বিভক্তি কাক বোলে। যিবিলাক প্ৰত্যয়ে ক্ৰিয়াত যোগ হৈ তাৰ কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে সেইবোৰক ক্ৰিয়া বিভক্তি বোলে। ক্ৰিয়া বিভক্তি কাক বোলে তেনেহ'লে? যিবিলাক প্ৰত্যয়ে ক্ৰিয়াত যোগ হৈ তাৰ কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে সেইবোৰক ক্ৰিয়া বিভক্তি বোলে। ধাতুত ক্ৰিয়া বিভক্তি যোগ দিয়া হয়। তলত ইয়াৰ বিষয়ে বহলাই আলোচনা কৰা হ'ল। এই বিভক্তিসমূহ টেন্স অৰ্থাৎ কালসমূহত কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে কোৱা হৈছে। গতিকে প্ৰথমতে আমি আলোচনা কৰিম নিত্য বৰ্তমান কাল। আচলতে কালৰ বিষয়ে আমি আগতে জানিছোঁ, কাল তিনি প্ৰকাৰ, সেই বিষয়ে জানিছোঁ কোনটো কি কাল, এই বিষয়ে আমি আগতে জনা হৈছে। গতিকে এই বিষয়লৈ কোনো কথাই নকোৱা ভাল। এতিয়া চাওক নিত্য বৰ্তমান কালত ক্ৰিয়া বিভক্তিৰ ব্যৱহাৰ। পুৰুষ হিচাপে ব্যৱহাৰ হয় প্ৰথম পুৰুষত এই অটো প্ৰথম পুৰুষত ব্যৱহাৰ হয়। যিকোনো এটা বাক্যত সেই বাক্যটোৰ যদি নিত্য বৰ্তমান কাল হয় তেনেহ'লে সেই বাক্যটোৰ প্ৰথম পুৰুষ অৰ্থাৎ ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন যে থাকে প্ৰথম পুৰুষ, তাত হয়। আৰু দ্বিতীয় পুৰুষৰ ভাগ আছে দুটা, এটা আছে তুচ্ছ অৰ্থ আৰু এটা আছে আৰু এটা আছে এই দুয়োটা আছে আদৰ বা মান্য অৰ্থ। দ্বিতীয় বিভক্তিৰ ক্ষেত্ৰত দুই ধৰণে ব্যৱহাৰ হয়। এটা হয় তুচ্ছভাৱে আৰু এটা হয় মান্য বা আদৰ অৰ্থত। তুচ্ছৰ ক্ষেত্ৰত অটো ব্যৱহাৰ হয় আৰু মান্য বা আদৰৰ ক্ষেত্ৰত আটো ব্যৱহাৰ হয়। এইটো মনত ৰাখিব সদায়। নিত্য বৰ্তমান কালত দ্বিতীয় পুৰুষত দুই ধৰণৰ ব্যৱহাৰ হয়, তুচ্ছ অৰ্থ আৰু মান্য অৰ্থ। তুচ্ছ অৰ্থত আৰু মান্য অৰ্থত আটো, আৰু তৃতীয় পুৰুষত এইটো ব্যৱহাৰ হয়। এতিয়া আমি উদাহৰণ চাওঁ। মই কৰোঁ, এটা কোৱা হৈছে বাক্য মই কৰোঁ। এইটো হ'ল প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ কি হ'ব চাওক। মই কৰোঁ প্ৰথম পুৰুষ, কৰোঁ অটো যোগ হৈছে ইয়াত ৰটোকাৰে ৰ। তই কৰ এইটো হ'ল তুচ্ছ অৰ্থ, তই কৰ অটো যোগ হৈছে। আৰু তুমি কৰা আটো যোগ হৈছে ইয়াত মান্য অৰ্থ বা আদৰ অৰ্থ। আৰু তৃতীয় হৈছে সি কৰে এইটো ইয়াত আহি গৈছে ঘৰত একাৰেৰে কৰে। চাওক এতিয়া মই কৰোঁ প্ৰথম পুৰুষ, তই কৰ এইটো হ'ল দ্বিতীয় পুৰুষৰ তুচ্ছ অৰ্থ, তুমি কৰা দ্বিতীয় পুৰুষৰ মান্য বা আদৰ অৰ্থ, সি কৰে এইটো হ'ল তৃতীয় পুৰুষ। ইয়াৰ পিছত স্বৰূপ বৰ্তমান কাল। চাওক স্বৰূপ বৰ্তমান কাল কাক বোলে এই বিষয়ে নাযাওঁ, কোনো এটা কাম কৰি থকা বুজাবলৈ স্বৰূপ বৰ্তমান কাল ব্যৱহাৰ কৰা হয়। এইবিলাক আমি আগতে জানিছোঁ বা জনা হৈছে। যেনে সি কৰিছে, এইটো আমি প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰুষলৈ পৰিৱৰ্তন কৰিম। চাওক ইয়াত স্বৰূপ বৰ্তমান কালত প্ৰথম পুৰুষত কি আছে দ্বিতীয় পুৰুষৰ দুটাই আছে, এটা হৈছে
তুচ্ছাৰ্থ আৰু এটা হৈছে মান্যৰ্থ। তুচ্ছাৰ্থত ইছ আৰু মান্যৰ্থত ইছা। তৃতীয় পুৰুষত হৈছে ইছে, ইছু, ইছ, ইছা আৰু ইছে। চাওক মই কৰিছোঁ, ইয়াত ছটা ব্যৱহাৰ হৈছে, অৰ্থাৎ ইয়াতে অটো ব্যৱহাৰ হৈছে। তাৰপিছত তুচ্ছাৰ্থত তই কৰিছ, তুচ্ছাৰ্থত কিন্তু এই অটো ব্যৱহাৰ হৈছে ইছা তুমি কৰিছা, আটো ব্যৱহাৰ হৈছে। আৰু তৃতীয় বিভক্তিত চাওক সি কৰিছে, এই এইটো ইয়াত আহি গৈছে, কৰিছে। এইখিনি একেই, এইখিনি ভালদৰে মনত ৰাখিব। তাৰপিছত এতিয়া আমি চাম স্বৰূপ ভূতকাল, যেনে মই খালোঁ। এইটোক আমি প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ লৈ যাম কিনো হয় চাব। প্ৰথম পুৰুষত আছে মই খালোঁ, ইলটো ব্যৱহাৰ হৈছে, ইল অৰ্থাৎ লৈ গৈছে, ইল লৈ পৰিৱৰ্তন হৈছে। দ্বিতীয় পুৰুষত তুচ্ছাৰ্থত ব্যৱহাৰ হৈছে তই খালি, ইয়াত অটো কিন্তু অহা নাই, ইয়াত খালি ইটো আহিছে, অৰ পৰিৱৰ্তে ইটো হৈছে খালি। আৰু মান্য বা আদৰ অৰ্থত তুমি খালা, ইয়াত আটো ব্যৱহাৰ হৈছে। ইয়াত পৰিৱৰ্তন হৈছে কেৱল মাত্ৰ, ইয়াত আছিল, এই অটো ইৰ পৰিৱৰ্তন হৈছে, ইলৈ পৰিৱৰ্তন হৈছে। তৃতীয় পুৰুষত আছে সি খালে, এইটো একেই, এইটো আহিছে সি খালে। তাৰপিছত ভৱিষ্যৎ কাল, যেনে মই কৰিম, ভৱিষ্যৎ কালত আছে মই কৰিম। চাওক এইটোক প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ লৈ পৰিৱৰ্তন কৰিম। প্ৰথম পুৰুষত মই কৰিম, ইয়াত ইম আহিছে। দ্বিতীয় পুৰুষত তুচ্ছাৰ্থত হৈছে তই কৰিবি, ইয়াত কি আহিছে, অটো কিন্তু অহা নাই। প্ৰথমতে আমি পাইছিলোঁ যে এইটোৰ পৰিৱৰ্তে ইয়াতেও কি হৈছে, ইটো হৈছে কৰিবি, লৈ পৰিৱৰ্তন হৈছে। আৰু দ্বিতীয় পুৰুষৰ মান্যৰ্থত তুমি কৰিবা, ইয়াত আটো একেই আছে, আটো একেই আছে। তৃতীয় পুৰুষত সি বা তেওঁ কৰিব, ইয়াত ইব। চাওক ইয়াত ইব, এই অটো ইয়াত আহিছে, আৰু ইয়াত যে আছিল সেইটো হস্ৰই ইলৈ পৰিৱৰ্তন হৈছে। এইখিনি মনত ৰাখিব সদায়। এইটো ভৱিষ্যৎ কালত, ভৱিষ্যৎ কালত তেনেহ'লে প্ৰথম পুৰুষত কৰিম, ইমটো আহিছে। দ্বিতীয় পুৰুষত হস্ৰই, তুচ্ছাৰ্থৰ মান্য অৰ্থত একেই আছে। আৰু তৃতীয় পুৰুষত এইটো লৈ পৰিৱৰ্তন হৈছে, এইটো লৈ পৰিৱৰ্তন হৈছে। এইখিনি মনত ৰাখিব লাগে কথা। তাৰপিছত আমি আহিম অনুজ্ঞা, অনুজ্ঞালৈ। অনুজ্ঞা কি? আদেশ বা অনুৰোধ বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ ব্যৱহাৰ কৰা হয় তাকে অনুজ্ঞা বোলে। অনুজ্ঞা কাক বোলে? আদেশ বা অনুৰোধ বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ ব্যৱহাৰ কৰা হয় তাকে অনুজ্ঞা বোলে। অনুজ্ঞাৰ পুৰুষ দুটা, অনুজ্ঞাৰ পুৰুষ কেইটা? দুটা, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। ইয়াৰ কালো দুটা, অনুজ্ঞাৰ কাল কেইটা? দুটা। অনুজ্ঞাৰ কাল হৈছে দুটা, নিত্য বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল। তাৰপিছত চাওক অনুজ্ঞাৰ নিত্য বৰ্তমান কাল, ইয়াত কেনেদৰে ব্যৱহাৰ হৈছে? দ্বিতীয় পুৰুষ, তুচ্ছাৰ্থ আৰু মান্য অৰ্থ। সদায় মনত ৰাখিব, দ্বিতীয় পুৰুষৰ দুই ধৰণৰ ব্যৱহাৰ হয়, তুচ্ছ অৰ্থ আৰু মান্য অৰ্থ। তুচ্ছ অৰ্থত ব্যৱহাৰ হৈছে মান্য অৰ্থত আৰু তৃতীয় পুৰুষত বা এই দুই ধৰণৰ ব্যৱহাৰ হৈছে। তই কৰ, তৃতীয় পুৰুষত তুচ্ছ অৰ্থত তই কৰ, মান্য অৰ্থত বা আদৰ অৰ্থত তুমি কৰা, আটো আহিছে। আৰু তৃতীয় পুৰুষত তেওঁ কৰক, অকটো আহিছে। একেদৰে অনুজ্ঞাৰ ভৱিষ্যৎ কাল, দ্বিতীয় পুৰুষত তুচ্ছ অৰ্থৰ মান্য অৰ্থ কি হৈছে?
ইভি তুচ্ছ অৰ্থ ইভি আৰু মান্য অৰ্থত ইবা, অৰ্থাৎ ই, ইয়াত তুচ্ছ অৰ্থত আহিছে ই আৰু মান্য অৰ্থত আহ। আৰু তৃতীয় পুৰুষত কৰিব অটো আহিছে, ইয়াতো পৰিৱৰ্তন হৈছে, এৰ ঠাইত অ আহিছে তৃতীয় পুৰুষত, আৰু দ্বিতীয় পুৰুষৰ তুচ্ছ অৰ্থত আহিছে ই আহিছে, অৰ ঠাইত ই আহিছে। তই কৰিবি ই আহিছে, আৰু মান্য অৰ্থত তুমি কৰিবা আৰ, ঠিকেই আছে। আৰু তৃতীয় পুৰুষত তেওঁ কৰিব, এইটো পৰিৱৰ্তন হৈছে, এইটো অ লৈ পৰিৱৰ্তন হৈছে। আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ ফালে আপোনালোকৰ বাবে দুটামান কোশ্চিন থৈ দিয়া হৈছে, গতিকে যিসকল বন্ধু বান্ধৱীয়ে এই ভিডিঅ'টো চাই আছে, এই প্ৰশ্ন দুটাৰ এনচাৰ কমেণ্টত জনাই দিব। চাওক প্ৰশ্ন দুটা কি কি। যি সময়ত ক্ৰিয়া হয় তাক ক্ৰিয়াৰ কাল বোলে। কথাষাৰ কোনে কৈছিল? যি সময়ত ক্ৰিয়া হয় তাক ক্ৰিয়াৰ কাল বোলে। কথাষাৰ কোনে কৈছিল? 2 নম্বৰত আছে ইছিলো বিভক্তি যোগ হয়। ইছিলো বিভক্তিটো যোগ হয় অপূৰ্ণ ভূতকাল, স্বৰূপ বৰ্তমান কাল, ভৱিষ্যৎ কাল আৰু স্বৰূপ ভূতকাল। কোনটোত হ'ব? শুদ্ধ উত্তৰটো ইয়াৰ কোনটোত হ'ব কমেণ্টত জনাই দিব। অৱশেষত সকলোকে ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। জয় আই অসম।